হেল্ল' এভৰিৱান, গুড ইভিনিং। সকলোকে খবৰ নিশ্চয় ভাল আপোনালোকৰ। আৰু যোৱাকালি ছোৱালীৰ উপজা দিন আছিলে, হয়তো আপোনালোকে ভিডিঅ'ত দেখি আছে আৰু গম পাইছে। আৰু কালি ভিডিঅ' দিব নোৱাৰিলোঁ, আৰু কালি বহুত ব্যস্ততাৰ মাজত দিনটো পাৰ কৰিলোঁ। সেইটো কাৰণে ভিডিঅ'খিনি এডিটিং কৰিবও নোৱাৰিলোঁ, আৰু বহুত ভাগৰ লাগিল শেষলৈ। আৰু এয়া ৰাতিপুৱা শুই উঠি দেখিছেনে, যোৱাকালি দিনটোতো বহুত ব্যস্ততা গৈছে। ৰাতিপুৱা একদম এনেকৈ জল্দি ঘৰৰ কামখিনি কৰিলোঁ। কৰি মেলি আকৌ এয়া ঘৰৰে গোঁসাই ভাগ, যি ভাগ গোঁসাই আছে সেই ভাগতে আৰু এনেকৈ চাকি তাকি জ্বলালোঁ। চাকি জ্বলাই পেলাই আকৌ এয়া এফালে যাবলৈ ওলাইছোঁ। ক'ত গৈছোঁ জানেনে? এয়া মন্দিৰত গৈছোঁ। ঘৰত আৰু প্ৰসাদ যোগাৰ কৰা নাই, যিহেতু ঘৰত ডাঙৰ মানুহ সেইখিনি সময়ত নাছিলে। আমি তিনিজনহে থাকোঁ। সেইটো কাৰণে বোলো মন্দিৰতে এনেকৈ তেওঁ আৰু মই গৈ পেলাই মন্দিৰতে এভাগ শৰাই দিলোঁ। শৰাই দি মেলি আকৌ ঘৰত আহি একদম জল্দি ভাত কেইটামান বহাই দিছোঁ। একো বেলেগ বনোৱা নাই আৰু নিৰামিষ ভাত, দালিতে একদম গোটেইখিনি কাটি কৰি দি দিছোঁ। দি মেলি পেলাই এনেকৈ দেখিছে, লাও, বিলাহী, আলু একদম তেনেকৈ দি দিছোঁ। দি পেলাই আৰু এয়া তেনেকৈ ভাত খাইছোঁ। আৰু একদম জল্দি কৰিছোঁ আৰু যিহেতু বাৰ্থডেটো আমি ভাটিবেলা সময়ত পাতিছিলোঁ, তাই আগবেলা সময়ত পৰীক্ষা আছিলে। সেইটো কাৰণে আমি ভাটিবেলা যোগাৰখিনি কৰিছিলোঁ। আৰু এয়া আইতাই তাই নি পেলাই বেলুনখিনি ফুলাইছে। তাই একেবাৰে মনটো বহুত ফূৰ্তি, তাইৰ ফ্ৰেণ্ডছখিনি আহিছে। এয়া দেখিছেনে, ফ্ৰেণ্ডছখিনিক লৈ তাই বহুত ফূৰ্তি। আমি ভবাই নাছিলোঁ ঘৰত যে এনেকৈ পাতিম বুলি। আমি ভাবিছিলোঁ নগাঁৱতে থকা ডেষ্টিনীখনলৈ যাম, তাতে আমি তিনিও খাই তাতে বাৰ্থডে চেলিব্ৰেশ্যনটো কৰি পেলাই গুচি আহিম আৰু। কিন্তু তাই ফ্ৰেণ্ডছখিনি মাতিব আৰু এনেকৈ ফূৰ্তি কৰিব, সেইটোৱে তাই ফূৰ্তি, ফ্ৰেণ্ডছখিনি আহিব তাই। তাৰপিছত আৰু এয়া মই আটা মাৰি আছোঁ। দেখিছেনে, কেৰাহীতে মই আটা মাৰি আছোঁ। আপোনালোকে নাহাঁহিব দেই, চৰিয়াটো আছিলে যে আমি আকৌ ইয়াত চৰিয়া বুলি কওঁ দেই, আপোনালোকে কি কয় নাজানো। চৰিয়াটো আকৌ এখেতে মাংস বনাই আছিলে, সেইটো কাৰণে তেওঁ ব্যৱহাৰ কৰি আছে। মই সেইটো কাৰণে কেৰাহীখনতে আটা মাৰি আছোঁ। আৰু ইয়াৰ লগৰ মোৰো ফ্ৰেণ্ডছ হয়, তাইৰো লগৰ, তাইৰো ফ্ৰেণ্ডছৰ মাক হয়। হাই দিম বুলি কোৱাৰ কাৰণে মই বিয়াটো কৰোঁ বুলি কৈছোঁ। আৰু এখেতে তেওঁ আগত আৰু এওঁ যি কথা ক'ব আপোনালোকে শুনি হাঁহি মৰিব, এনেকেই কথা কয় তেওঁ। আৰু তেওঁ মই মিলি পেলাই দুইজনে আকৌ কেক ৰেডি কৰি